শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰক পোনপ্ৰথমে মই মোৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে মোক 28 নং পৰিষদীয় সমষ্টিত কেণ্ডিডেট হিচাপে মোক টিকেট প্ৰদান কৰিছে আৰু আমাৰ আজি মনোনয়ন পত্ৰ দাখিলত ইমান যে ৰাইজ সমাগম হৈছে, ৰাইজে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আমি ইয়াতে নিশ্চিত যে জিকাটো 100% চিয়ৰ হৈ পৰিছে। বিগত 5 বছৰত UPPL চৰকাৰখনে ৰাইজৰ বহুখিনি উন্নয়ন কৰিম বুলি, ছুইজাৰলেণ্ড বনাম বুলি, 1 ভোট 1 জব তেওঁলোকে শ্লোগান দিছিলে, ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে। কিন্তু তেওঁলোকে আজিলৈকে না চাকৰি দিব পাৰিছে না কিবা উন্নয়ন কৰিব পাৰিছে। আজি উন্নয়নটো ফপলাস্বৰূপ আপোনালোকে নিজে দেখা পাইছে। 5টা বছৰত এনে তেওঁলোকে ৰাইজৰ চকুত ধূলা মাৰিছে, ফুলজাৰি। গতিকে আমি প্ৰস্তুত আছোঁ। আমি 100% বিপুল ভোটত আমি জিকি যাম 28 নং গৈবাৰী সমষ্টিত। আমিতো প্ৰস্তুত, ৰাইজৰ সহযোগ আছে, ৰাইজে স্বতঃস্ফূৰ্ত ওলাই আহিছে। এইবাৰ আকৌ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ হাতখন অধিক শক্তিশালী কৰাৰ দৰকাৰ বুলি ৰাইজে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। নাই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত নিখিল বড়ো ছাত্ৰ সন্থা থকা বুলি কোৱা কথাটো যদি ক'বলৈ যাওঁ, ৰাইজেও কয় আচলতে যে UPPL মানে এপছু মানে UPPL বুলি ৰাইজে প্ৰত্যক্ষ কৰি আছে। কিন্তু আপোনালোকে প্ৰত্যক্ষ কৰিছে, লক্ষ্য কৰিছে, গম পাইছে যে যোৱা MP ইলেকশ্যনত AGP, BJP আৰু UPPL দল, এই তিনিটা সক্ৰিয় দল লগ লাগি মানে 28 নং পৰিষদীয় সমষ্টিত তেওঁলোকে 30,000 ছামথিং পাইছে। আমি অকলে BPF অকলে আমি 25,260টা ভোট পাবলৈ আমি সক্ষম হৈছোঁ। তেওঁলোকে আমি অকলে, তেওঁলোকে 3জন ভাই ককাই আছে সেই সময়ত, AGP, BJP, UPPL আৰুতো কিছুমান সংগঠনবিলাক তেখেতসকলক মানে হেল্প কৰিছে বুলি গম পাইছোঁ। গতিকে বহু ভোটৰ ব্যৱধানত মই জয় হ'ম বুলি মই আশা কৰিছোঁ। 10-15 হাজাৰ ভোট। গৈবাৰী সমষ্টিত আপুনি কি ইছ্যু লৈ পেলাই আগবাঢ়িব? গৈবাৰী সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা থাকে, এইবাৰ মাতি যাম। আৰু আমাৰ যিখিনি উন্নয়ন, আমাৰ মূল লক্ষ্য উদ্দেশ্য হৈছে উন্নয়ন। আমি উন্নয়ন কৰি যাম। বিগত 5 বছৰত প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেধৰণে ৰাইজক ভুৱা প্ৰতিশ্ৰুতি দিলে, কিন্তু একো উন্নয়ন নহ'ল। আমি এইবোৰ উন্নয়ন কৰিবলৈ আমি সাজু হৈছোঁ। নাই, হ'ব পাৰে তেখেতে এসময়ৰ ছাত্ৰ নেতা, ময়ো আছিলোঁ ছাত্ৰ নেতা, আমি একেলগে সমসাময়িক আছিলোঁ। তেখেতে ৰঙিয়াত থাকি কাৰণে এপছু কৰিছিলে, মানে তেখেতক ৰাইজে কয় তেওঁ মানে উপৰীয়া লিডাৰ। আমি মাটিৰ মানুহ। মই জিতেন মুছাহাৰী হিচাপে মই ৰাইজৰ লগত থাকোঁ, ৰাইজৰ সুখ দুখ মই বুজি পাওঁ। ৰাইজৰ বিপদ আপদ, কাৰোবাৰ মানে কিবা অঘটন ঘটিছে, তাত মই মানে 108ৰ দৰে মই গৈ পাওঁ আগতে। ৰাইজে সেইকাৰণে মোক জানে, সৰু বাচ্ছাৰ পৰা আদি কৰি বৃদ্ধ বৃদ্ধা তেখেতসকলে মোক সৰুৰে পৰা জানে। নাই, তেওঁতো নমিনেশ্যন দাখিল কৰি আছে। তেখেতে হঠাতে ভিতৰৰ পৰা ওলাই আহিছে, মোক মাত দিছে, মই দে বাৰু বুলি কৈছোঁ। সেইখিনিয়ে বাৰু, একো নাই, বিশেষটো কোৱা নাই তেনেকুৱা। যিহেতু BJP কেণ্ডিডেট দিয়া নাই, চান্সটো নিশ্চয় ল'ব পাৰিম বুলি ভাবিছোঁ। কাৰণ ৰাইজে বহুতো চিন্তা চৰ্চা কৰিছে, এইবাৰ কাক ভোট দিব, BJPৰ মানে ভূমিকা কি হ'ব সেই বিষয়ে আমি আলোচনা কৰিম তেখেতসকলৰ লগত।